নমস্কাৰ বন্ধু বান্ধৱীসকল। আচলতে আমাৰ মানুহৰ জীৱনটোত আছেনো কি? জীয়াই থকা দিনকেইটাত ইমান কষ্ট কৰি যি টকা পইচা সা সম্পত্তি গোটাইছোঁ, এয়াতো মৰাৰ পিছত আমি লগত লৈ যাব পাৰিম জানো? থকা দিনকেইটা সৰু সৰু কামবোৰত, সৰু সৰু কথাবোৰত আমি সুখ বিচাৰি ল'ব জানিলেই হ'ল। এই যে ভিডিঅ'টোত চাই আছে, মই মোৰ সন্তানটোৰ লগত কটোৱা বহুত মূল্যৱান সময়। চাওকচোন, সি কিমান যে ফূৰ্তি পাইছে। এই সময়কণ মই যিমান টকা পইচা দিওঁ ঘূৰাই আনিব নোৱাৰোঁ। সেয়েহে জীয়াই থকা দিনকেইটা লোভ, মোহ, অহংকাৰ এইবোৰৰ পৰা আঁতৰি জীৱনটো উপভোগ কৰোঁ আহকচোন। মোৰ লগত যি আছে তাক লৈ সুখী থাকোঁ, যি নাই তাক লৈ জানো কিবা চিন্তা কৰি লাভ আছে?